আমি মৰাপাট কললৈ গৈ আছোঁ। মৰাপাট কল চাবলৈ গৈ আছোঁ। আমি দেখুৱাই আছোঁ মৰাপাট কলটো শিলঘাটৰ। ইমান ধুনীয়া লাগিছে ফুলখিনি। পাৰত ইয়াতে মৰাপাট কলটো আছে, লগতে আছে আমাৰ যি কামাখ্যা দেৱালয় হয় সেয়া আছে। আমি ইয়াৰ পিছতে কামাখ্যা দেৱালয়লৈ যাম। আৰু ব্ৰহ্মপুত্ৰৰ গোটেই পাৰটো খুবেই ধুনীয়া, খুব ধুনীয়া। আমি মৰাপাট কল চাই আহিলোঁ। বৰ বেছি উৎপাত হোৱাৰ কাৰণে বেছি সময় কৰিব নোৱাৰিলোঁ। এয়া হৈছে আমাৰ কামাখ্যা দেৱালয়। আমি তালৈ যাম। আশা কৰোঁ মোৰ ভগৱানে মনোকামনাবিলাক আমাৰ সকলোৰে পূৰণ কৰিব। এয়া আমাৰ কামাখ্যা দেৱালয়। কামাখ্যা দেৱালয়ৰ একদম পোনে পোনে আছে আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ এক নান্দনিক দৃশ্য। আমি সেয়াও উপভোগ কৰিম। शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते। शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते। সেয়া হৈছে দুৰ্গা মাৰ মন্দিৰ। বহু সৌভাগ্যক্ৰমে আজি ইয়ালৈ আহিব পাৰিছোঁ। আশা আছে আৰু এদিন নিশ্চয়। বহুত দিনৰ পৰা আশা আছিলে কামাখ্যা দেৱালয় অহা, আৰু সেয়া পূৰণ হৈ গ'ল। বা বহুত দূৰ আহিলোঁ। এতিয়া কামাখ্যা দেৱালয় মন্দিৰ। বৰ ধুনীয়া এটা পৰিৱেশ। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন এনেকৈ চাব পাৰি। কি ধুনীয়া মনোমোহা প্ৰাকৃতিক দৃশ্য। আৰু এইফালে আছে চাহ বাগান। আৰু আমাৰ কামাখ্যা দেৱালয়। বৰ আনন্দ হৈছে আজি ইয়ালৈ আহিব পাৰি।
খৰি আনি আছে পাহাৰৰ পৰা এতিয়া তেওঁলোকে ঘৰলৈ যাব বাইদেউ এইফালে কলৈ যায় সেইটো ৰাস্তা কি গাঁও এখন নামটো কি গাঁওখনৰ নামটো কি 5 নম্বৰ তাত কি কি মানুহ আছে সব জাতি আছে এতিয়া আমি গৈ আছো অন্য এটা ৰাস্তাৰে আৰু ধুনীয়া পৰিৱেশ হয়তো আছে সেইফালে আমি গৈ আছো সঁচাকৈ বৰ ধুনীয়া পৰিৱেশ আপোনালোক আহিব পাৰে ইয়াত কামাখ্যা মন্দিৰৰ বিশেষ মহত্ব আছে দেৱী দুৰ্গাৰ মন্দিৰ সেয়া ওপৰেদি এখন প্লেন গৈছে